মানে জলকীয়া খাই হেৰি হয় একো নহয় নে আৰু ভিডিঅ' কৰিব দেই ভিডিঅ' কৰিব দেই এতিয়া এই জলকীয়াখিনি দেখিছে নহয় জলকীয়াটো ইয়াত কমকৈ আছে ই 1 মিনিটত ভিডিঅ' ক'বলগীয়া কথা নামটো কি আছিলে ৰক্তিম বৰুৱাই 1 মিনিটত 48টা ভোট জলকীয়া খাইছিলে যেতিয়া সি কম্পিটিশ্যন আৰম্ভ কৰে 1 মিনিটত 48টা ভোট জলকীয়া খাইছিলে এতিয়া আমি ইয়াত আনিছোঁ 3 6 6 9 9 12 12 14টা আছে 14টা ভোট জলকীয়া এতিয়া ছেকেণ্ডত খাই শেষ কৰি দিব সি 1 মিনিটত সি 48টা খায় বুজিছেনে এই ৰক্তিম বৰুৱা আজি আমাক এই বাস্তৱতে প্ৰদৰ্শন কৰিব মই দেখা নাই কিন্তু মই এনে টিভিতে দেখিছোঁ জলকীয়া খোৱা মানুহ কি দত্ত বুলি এগৰাকী আছিলে অঁ আনন্দিতা দত্ত এই মানে আজি আমি ৰক্তিম বৰুৱাক আমি বাস্তৱতে মানে জলকীয়া খোৱা এতিয়া ৰক্তিম বৰুৱাই জলকীয়া তাক তাৰ আগতে অকণমান চিনাকি দিওঁ ৰ'বা চিনাকিটো দি দিছোঁ আজি সভাত উপস্থিত প্ৰধান শিক্ষক মহোদয় মুখ্য শিক্ষাগুৰুসকল কৰ্মচাৰীসকল আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা আমাৰ উল্লেখযোগ্য দিন ইতিমধ্যে আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ দিচাং ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ ৰক্তিম বৰুৱা তেওঁৰ ঘৰ হ'ল বকুলডোবা তেওঁৰ ঘৰ ইতিমধ্যে তেওঁ আগতে মিনিটত 48টা জলকীয়া খাই তেওঁ ৰেকৰ্ড কৰিছে আৰু আজি আমাৰ বিদ্যালয়তে তেওঁ এই জলকীয়া খোৱাটো প্ৰদৰ্শন কৰিব আমাৰ মাত্ৰ জলকীয়া আছে 14টা জলকীয়া আছে এই 14টা জলকীয়া খাই আমাক সকলোকে আমোদ দিব তেওঁ ধন্যবাদ আৰু জলকীয়া যোগান ধৰিছে ব্যাক্ষী গগৈ ধন্যবাদ থাকিলে প্ৰথমে ডাঙৰকেইটাকে আৰম্ভ কৰিছে ৰেকৰ্ডিং হৈছে দেখাই লওক নকৰিবি নালাগে নোপোৱা যেন পাইছে দুটাকে খাইছে দুটাকে চপাই লৈছে ৰাতিপুৱা নজলিব